একবাৰত পাছ কৰি যাবা পাৰলি হয় কিবাকে মজা কোন ক্লাছত কিমান এটেণ্ড কৰছা টান চ' সময় হৈছে 11:50 আৰু হাতত আছে মাত্ৰ 10 মিনিট সময় আৰু এই 10 মিনিট সময়তে যাব লাগিব এক্সাম চেণ্টাৰলৈকে তো গাইজ গুড মৰ্ণিং বন্ধু বান্ধৱীসকল পুনৰ এটি নতুন ভিডিঅ'লৈ সবাইকে স্বাগতম জনাইছোঁ তেতিয়াহ'লে বলক ডাইৰেক্ট এক্সাম চেণ্টাৰত যাই লগ পাই আছোঁ পানীপথৰ প্ৰথম যুদ্ধ আহিছে তাৰপিছত গণতন্ত্ৰৰ কিবা আহিছে নেকি গণতন্ত্ৰৰ কি হৈছে বৈশিষ্ট্য হৈছে আৰু চিপাহী বিদ্ৰোহৰ কিবা আহিছে এছিয়া মহাদেশৰ কিবা নটিচ চটি আহিছে নেকি আহা নাই কিমান এটেণ্ড কৰছা কেনে আহিছে পৰীক্ষা ভণ্টি কিমান মান এটেণ্ড কৰছা গণতন্ত্ৰৰ প্ৰশ্ন আহিছে না আৰু চিপাহী বিদ্ৰোহৰ কিবা আহিছে আৰু তোমাৰ ভূগোলৰ পৃথিৱীৰ ভূগোলৰ কি হৈছে মনত আছে MCQ কৰছ প্ৰিপাৰেশ্যন কেনে হৈছিল আছে পুৰা টিউশ্যন আছে কিমান দিনৰ প্ৰিপাৰেশ্যন আছিল ঠিক আছে বাৰু থেংক ইউ এতিয়া কেনে আহিছো পৰীক্ষা কিমান মান পৰীক্ষা এটেণ্ড কৰছা মজা কোন ক্লাছত কৃষক বিদ্ৰোহৰ কিবা আহিছিল নি প্ৰশ্ন একবাৰত পাছ কৰি যাবা পাৰলি হয় কিবাকে একবাৰত পাছ কৰি যাব পাৰিলি হয় একদম আৰু এখন যিখন আজি যুদ্ধ 3 ঘণ্টাৰ যুদ্ধ এখন এই যুদ্ধত কি কবা সফল হৈছ না বিফল হৈছ চাইন্সৰ কিবা আউট অফ চিলেবাছ আহা বুলি কৈছিল কিবা তাৰে কিবা গম সেইকেইটা লেখছো ন লেখছো আৰু তোমাৰ আৰু কি আৰু কিহৰ আছে আৰু হিন্দী আছে তো ইলেক্টিভ আছে স্কুলত তো ক্লাছ নাই হৈছি তথাপি সিমান নাই টিউশ্যন আছে না তোমাৰ নাই হিন্দীৰ লগত টিউশ্যন হিন্দীত টিউশ্যন নাই ঠিক আছে বাৰু ভাল লাগিল লগ পাই 90 মাৰ্ক গোটেই কৈছ কেই নম্বৰ স্কুলত কিমান নম্বৰ তুমি ৰোল নম্বৰ 3 গণতন্ত্ৰৰ এটা প্ৰশ্ন হৈছে না গণতন্ত্ৰৰ বৈশিষ্ট্য হৈছে না আৰু খেতিৰ কিবা আহিছে নেকি মাটি কেনেকৈ প্ৰদূষিত হয় সেইটো হৈছে আৰু কিবা প্ৰশ্ন না মনত আছে নেকি যি প্ৰশ্ন তোমাৰ আৰু কেইদিন আছে ভাইটি পৰীক্ষা মাছখন খুলি দিয়াচোন যদি বেয়া নাপোৱা কি নাম তোমাৰ প্ৰবাল হয় কিমান প্ৰশ্ন এটেণ্ড কৰছা কিবা কেবিনেট মিছনৰ সৈতে আহিছে আৰু তোমাৰ এই কৃষক বিদ্ৰোহৰ কিবা আহিছে নেকি ৰঙিয়াৰ কৃষক বিদ্ৰোহ ৰঙিয়া নহয় না কৃষক বিদ্ৰোহৰ বিফলতা আহিছে কৃষক বিদ্ৰোহৰ বিফলতা লেখছ কিমান লেখছ আৰু টোটেল কিমান এটেণ্ড কৰা বুলি কৈছা তুমি 90 এটেণ্ড কৰছ প্ৰিপাৰেশ্যন কেনে আছিল টিউশ্যন সমাজ বিজ্ঞান নাছিল ক্লাছৰুমৰ ভিতৰত পৰীক্ষা হলৰ ভিতৰত কিবা বিশেষ মানে কি কিবা অলপমান অসুবিধা পাইছ নেকি কিবা ডিউটি চিউটি ঠিকে আছে নকল চকল কোনোবা মাৰছি নেকি নকলটো মাৰা নাই কিবা সেৱা বৰ্ডত কিবা ক'বা নেকি ঠিকে কৈছে আউট অফ চিলেবাছ চাইন্সৰ আহিছে গম পাইছা খেতিৰ বিষয়ে তুমি কি ক'বা লেখা নাই কবি হ'ব কেনে মানে ছোৱালীটো পুৰা প্ৰিপাৰেশ্যন পুৰা কৰিছে বৰ্তমান কৰিছে ঠিকে কৰিছে কিবা অসুবিধা পাইছে নেকি পঢ়াত কিবা আপোনালোকে টিউশ্যন দিছে টিউশ্যনটো দিছে বাকী পৰীক্ষা কেনে হোৱা বুলি কৈছে যোৱাখিনি ভালে হোৱা বুলি কৈছে আজি এতিয়া বৰ্তমান সোধা নাই হয় নেকি বাকী বিশেষটো একো টেনশ্যন নাই না ঠিক আছে মটিভেট কৰি ৰাখব ঠিক আছে আৰু এটা এক্সাম আছে আমি ভাল কৰিব লাগিব কাৰণ বহুত অসুবিধা হৈছে এই যিটো লকডাউনৰ কাৰণে হয়তো অফলাইন ক্লাছ যিমান হাৰত হ'ব লাগিছিল সিমান হাৰত নহ'ল কিবা চৰকাৰক কিবা ক'ব মানে এতিয়া বন্ধৰ কাৰণে ল'ৰা ছোৱালীখিনিৰ বহুত মানে অসুবিধা হৈছে আৰু যিখিনি পঢ়িব লাগিছিল মানে ক্লাছত যিখিনি কৰিব লাগে সেইখিনি কৰিব পৰা নাই টিউশ্যনতে যিখিনি হৈছে সেইখিনিয়ে সেনা ঠিক আছে বাৰু হাইয়েষ্ট কোনখন ভাল হৈছে তোমাৰ ভূগোলখন ভাল হৈছে ভূগোল গেল নেকি ভূগোল মানে এই সমাজ বিজ্ঞানৰে ভূগোলখন সমাজ কিমান নম্বৰ হৈছে ভূগোলৰ 35 নেকি 35 হৈছে ঠিক আছে আৰু বাকী তোমাৰ হিষ্ট্ৰীৰ কিবা মনত আছে পানীপথৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল 17 বক্সাৰৰ যুদ্ধ 92 সন্ধি 1826 বংগ বিভাজন 1904 না 5 ঠিক আছে লগ পাই ভাল লাগছে আৰু বঢ়িয়া অল দ্য বেষ্ট ভালকে তোমাৰ এক্সাম যাওক তাৰে কামনা কৰিছো ঠিক আছে তো ফাইনেলি তোমালোকৰ মৰমৰ জনতাক দিয়া বিদায় আৰু মেট্ৰিক সম্পৰ্কীয় যিকোনো আপডেটৰ বাবে এইটো চেনেল ছাবস্ক্ৰাইব কৰি ৰাখা তো আজিলৈকে বাই